নমস্কাৰ আজি এই নতুন কালেকশ্যন আহিছে ৰাতিপুৱা আহি আমাৰ নতুন কালেকশ্যন সোমালে সো বহুতখিনি গ্ৰাহকৰ মই কমপ্লেইন কি পাইছো কয় তেওঁলোকে যিখিনি আমাৰ পাৰ্মানেন্ট আহি থকা গ্ৰাহক যিখিনি আমাৰ শুভাকাংক্ষী হয় তেওঁলোকে কয় যে আপোনালোকৰ দোকানত ইমান ধুনীয়া ষ্টক থাকে ৰিজনেবল ৰেটত পাওঁ সো কিছুমান কাপোৰ নতুন কাপোৰ আহিলে আপোনালোকে মাজে মাজে এটা ভিডিঅ' কাৰ্ডে হওক লাইভতে হওক আপোনালোকে শ্বেয়াৰ কৰি থাকিলে বা আপোনালোকে লাইভ দেখালে আমাৰ কি হয় আমি যেহেতু আমাৰ পেজটোত আছো সো আমি গম পাওঁ যে এনেকুৱা ধৰণৰ কালেকশ্যন আহিছে সো আহিবলৈ আমি অলপ উৎসাহ পাওঁ সেইকাৰণে মই অলপ দিনৰ পৰা কি কৰো মই লাইভত কোৱানিটো এটা ভিডিঅ' ৰেকৰ্ডিঙত মই আপোনাক বস্তুকেইটা দেখাই আছো সো মই মেতিয়া নতুন ষ্টক আহিলে অকমান সৰু হলো আভাস এটা দি দিওঁ যেতিয়া তেতিয়া গ্ৰাহকসকলে আমাৰ গম পায় যে অলপ নতুন কালেকশ্যন আহিছে এতিয়া আগন্তুক আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে বাইদেউসকলৰ কাৰণে সৰস্বতী পূজা আহি আছে বহুত বিয়াৰ সিজন আহি আছে তাৰ পিছত আহি আছে আমাৰ হেপাহৰ অসমীয়া ৰঙালী বিহু সো আমি পুৰা ফুল প্ৰিপাৰেচনত আছো আৰু এবাৰ জোৰোণ চিল খাওঁছে ধামাকা দিম বিশ্বাস ৰাখক আপোনালোকে আমাক বিশ্বাস ৰাখক ধামাকা দিম ৰিজনেবল ৰেটত দিম আৰু মনৰ পছন্দত ইউনিক কালেকশ্যন দিম আপ টু এপ্ৰিললৈকে আমি খুব আপোনালোকৰ কাৰণে স্যাটিসফাইড কৰিবৰ কাৰণে আমি একদম পুৰা ট্ৰাই কৰি আছো কি কালেকশ্যন আহিলে ভাল লাগিব কি ট্ৰেন্ডত আছে একদম বেষ্ট কোৱালিটি দি যাতে গ্ৰাহকসকলক আমি মানে ভাল পোৱা আৰু দিব কাৰণে এতিয়া আজি আহি দেখাইছো কেইটামান আপোনাৰ নতুন আইটেম এইটোটা আপোনাক চাইছো দেখাইছো আপোনাৰ কেঁচাপাত কটন বুলি কয় ইয়াত মানে আপোনাৰ দীঘল খুঁটাটো আছে আপোনাৰ কটন এন্ড আপোনাৰ ইয়াৰ বাণীৰ খুঁটাটো মৰা আছে পিওৰ কেঁচা পাতটো সেইকাৰণে কোৱা হয় কেঁচা পাত আৰু কটন আৰু দীঘত যদি পাত থাকে বাণীত যদি কটন থাকে তেতিয়া কিছুমান কাষ্টম কোৱা হয় পাত কটন এইটো দেখিছো এইটো চাবলৈ পাইছে হোৱাইট কালাৰত মুগা কালাৰ কৰা আছে তো কেঁচা পাত কটন সো এই জোৰাটো আপোনালোকে খুব কম ৰেঞ্জত পাব এইবিলাক আপোনাৰ 2600 2500 3000 আপ টু 3500 এনেকুৱা ৰেঞ্জত আমাৰ কোৱালিটি আছে 2500 টকাটো কোৱালিটিটো অকমান নৰম 3000 কোৱালিটিটো তাতকে অলপ হেভি হ'ব ফুলৰ ডিজাইনটো ধুনীয়া হ'ব 3500 ডিজাইনটো কোৱালিটিটো ভাল হ'ব ফুলৰ ডিজাইনটো আৰু অকমান ইউনিক হ'ব ৰেঞ্জ বাঢ়ি থাকিব কিবা এটা আমি আকৌ ইমান ধুনীয়াকৈ কাম কৰি দিম ইমান কষ্ট কৰিমটো ধৰক 2 টকা বেছিকৈ ল'ব লাগিব কাৰণ আমাৰ কষ্টিং পৰি যায় সেইকাৰণে ৰেট বিলাক বেলেগ এজো হোৱাইট কালাৰ দেখালো সব তাৰ পিছত দেখাইছো এটা এইটোৱে সব মেৰুন কালাৰত ভিতৰত বহুত ধুনীয়া ফুল আছে এইটো সব গৰ্জিয়াস বেছি খুলি নেদেখাও ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় আপোনালোকে বৰ পায় এইটো সব হোৱাইটত চকলেট কৰা গুণা কৰা আছে বিৰাট ধুনীয়া ইউনিক আহকচোন ৰিজনেবল ৰেটত দিম এইটো আছে নেভি ব্লু কালাৰ কপাৰ কালাৰ গুণা কৰা আছে মেৰুন কালাৰ মিনা কৰা আছে সৰি পাৰ্পল কালাৰ মিনা খুঁটা কৰা আছে আৰু এইটো সব ওৱাও বগাত এযোৰ সব এযোৰ খুলি দেখাইছো মনটো ভাল পাব আপোনালোকে সব কিমান ধুনীয়া এযোৰ কটন কেঁচা পাত কটনৰ ওয়াও কালেকশ্যন এতিয়া লাহে উইন্টাৰ শেষ হ'ব ধৰিছে সামাৰ আহিছে সেই গতিকে গৰমত পিন্ধিব পৰাকে কাপোৰ আমি তৈয়াৰ কৰিছো যাতে আৰু 1-2 মাহৰ পিছত গৰমৰ সিজন আহিলে আপোনালোকে যাতে এই কাপোৰযোৰ ব্যৱহাৰ কৰিব পাৰে কোমল সফট একদম জুন জুলাই গৰমতো এযোৰ কাপোৰ পিন্ধিব পাৰিব কোৱালিটি ভালকে বনাইছো চলি যোৱা কমপ্লেইনটো নাপায় বহুত কাপোৰত এনেকুৱা কমপ্লেইন আমি পাইছো ফেক্টৰী মেনুফেকচাৰ ডিফেক্টৰ কাৰণে কিছুমান হেৰি আপোনালোকৰ কমপ্লেইন পাইছো সেই কমপ্লেইনটো আমি দিব চেষ্টা নাই কৰা সেইকাৰণে আমি বাৰে বেষ্ট অফ দা বেষ্টকে বনাব চেষ্টা কৰিছো এইটো সব গ্ৰে কালাৰত পিংক ৰেড আৰু কপাৰ গুণা কৰা আছে ফুলটো এইটো সব ওৱাও কি ধুনীয়া তাৰ পৰা দেখাম এটা আপোনালোক একদম লেটেষ্ট কালেকশ্যন এৰি কটনত বনাইছো পাৰিটো সেলফ পাৰি হ'ব এইটো ব্লেক কালাৰ হয় সব সেলফ পাৰি ব্লেক কালাৰ এযোৰ আপোনাৰ কাপোৰ খুব ধুনীয়া লাগিব আপোনাৰ বিশেষ দিনটোত ইয়াত কালাৰ আছে আপোনাৰ মেৰুন আছে স্কাই ব্লু আছে বেবি পিংক আছে ৰেড আছে লেভেণ্ডাৰ আছে আৰু আপোনাৰ কপাৰ কালাৰ আছে আৰু হোৱাইট আছে আৰু দুটামান কালাৰ আছে মনত নাই মোৰ আপোনালোক আহক চকচোন সেলফ পাৰিত আছে কি ধুনীয়া লৰা মানুহ বৰ ধুনীয়াকে কথা ক'ব নাজানিবও পাৰো কিবা কিবি ভুল হলে শুধৰাই ল'ব সো আহিব আপোনালোকৰ সহাৰি বহুত পাইছো সেই সহাৰিয়ে এনেকে দি থাকিলে আমিও আগবাঢ়ি গৈ থাকিম তাৰ পিছত দেখাইছো আপোনাক ড্ৰাই টছ একদম ৰিজনেবল 5200 5400 5500 আপ টু 5800 ম্যাক্সিমাম 6000 ভিতৰত বেষ্ট অফ দা বেষ্ট
দুবাৰ ৰিফাইন কৰা পিয়ৰ ড্ৰাই টছৰ যোৰা আপোনাৰ ভাল কোৱালিটি কালাৰৰ প্ৰব্লেম নহয় কালাৰ ফেডেড নহয় একদম পিয়ৰ টছত বনাইছো ভাল ফিনিশিঙত চব একদম লাইট মেহেন্দি কালার কপাৰ গুণা কৰা আছে খুব ধুনীয়া ড্ৰাই টছ ৰিজনেবল ৰেট এইটো চব গোল্ডেন কালার ৰেড মিনা কৰা আছে ওয়াও খুলি দেখুৱা নাই দোকান আহিলে বেছিকে খুলি দেখাম সি গ্ৰীনত আছে ৰিজনেবল ৰেট কমত পাব জোৰণ চিল্ক যোৰহাট ওল্ড বালিবাটত অৱস্থিত এইটো সব গ্ৰে কালার কপাৰ গুণা আছে দুপিস আছে দুপিস দেখাই দিছো বিৰাট ধুনীয়া তাৰ পিছত দেখাইছো এইটো সব লাইট বেবি পিংকত সিলভাৰ গুণা কৰা আছে এইটো গ্ৰে কালাৰ সৰু বুটা কৰা আছে বিৰাট ধুনীয়া এইটো সব সৰু একদম বিন্দি বুটা টাইপত কৰা আছে আচলটো হেৰি কৰা আছে বিৰাট ধুনীয়া লাগিব বগা মানুহ গৰাকীকো ভাল লাগিব মিঠা বৰণীয়া মানুহ গৰাকীকো ভাল লাগিব সকলো মানুহৰ কালাৰৰ লগত মেচ হোৱাকে এনেকে কাপোৰবিলাক ডিজাইন বিলাক কৰা হৈছে যাতে মিঠা বৰণীয়া মানুহ গৰাকীক পিন্ধিলেও সৌন্দৰ্যটো ধুনীয়া লাগে আৰু খুব বগা মানুহ গৰাকীক পিন্ধিলেও কাপোৰযোৰে ধুনীয়া লাগে এইটো লাইট পেৰট গ্ৰীনত কপাৰ গুণা কৰা আছে এইটো গ্ৰে কালাৰ পুৰা গ্ৰেও নহয় এইটো এটা অলপ বেল ডাৰ্ক আৰু লাইটত আছে দেখাই আছো বহুত আহিছে গ্ৰে কালাৰ কালেকশন এইটো সব লেভেন্ডাৰ কালাৰ পেৰট গ্ৰীন এইটো আপোনাৰ রোজ গোল্ড কালার ভিডিওত অকমান কালার ইফাল ইফাল হ'ব পাৰে ঠিক আছে কিন্তু আপোনালোকে ভাল লাগিলে যদি কাৰোবাৰ ভাল লাগে আপুনি স্ক্ৰিনশ্বট ৰাখি মোৰ ফোন নম্বৰটোত আপুনি হোৱাটসঅ্যাপ কৰিব যদি কয় বলে মই কেইদিনমানৰ পিছত যাম মই বুকিং কৰি ৰাখি দিব আমি ৰাখি দিম আৰু যদি কাৰোবাক পঠাই দিব লাগে তেনেকৈ আমি পঠাই দিম এইটো এটা ডিজাইন চক মই এটা ডিজাইন দেখাইছো আপোনাক একদম নিউ ডিজাইন দেখিছেনে ভিতৰটোত সৰু বুটা আছে এটো নাভাবিব যে আসলত সৰু বুটা আছে কাৰণে ভিতৰটো সৰু বুটা আছে ভিতৰত অলপ কামৰ ডিজাইন খিনি অলপ বেলেগ ধৰণে কৰা হৈছে সব লাইক কি ধুনীয়া এটো সব সৰু বুটা আছে আৰু সাইড পৰি ফুল আছে খুব ধুনীয়া অৰিজিনাল ডাইটছ ৰিজনেবল ৰেটত অফাৰ প্ৰাইজত ফ্ৰেছ ষ্টক লবলৈ সোনকালে আহক যোৰহাটৰ ওল্ড বালিবাট স্থিত জোৰণ চিল্ক হাউচলৈ আৰু জোৰণ জুৱেলাৰ্ছ যৰ পৰা ভিডিওটো বনাই আছো মই তাত আমি অসমীয়া গহনাত বাম্পাৰ অফাৰ 20% দি আছো বহুত নতুন কালেকশন আহি আছে মই আজি জুৱেলাৰী দেখাও কাপোৰ দেখাইছো তাৰ পৰা আপোনাৰ ডাইটছৰ আৰু কেইটামান আছে দেখাই দিছো খুলি নাই দেখা এইটো লাইট পেৰট গ্ৰীন কালাৰ আছে এইটো যেটো আপোনাৰ আগতে খুলি দেখাইছিল তাতে অলপ ডিজাইনটো অকমান কালাৰটো অকমান লাইট ডিপত আছে এইটো খুলি দেখাই দিও ভাল পাব বহুত ধুনীয়া লাগিছে সেটটো আৰু কোনোবা বাৰ্থডে কাৰোবাৰ ইউনিভাৰ্চিটিত যদি কোনোবাই নিজৰ প্ৰিয়তমা পত্নী গৰাকীক ধুনীয়া কাপোৰ যদি দিব বিচাৰিছে আহিব ৰিজনেবল ৰেটত দিম ধুনীয়াকৈ পেকিং কৰি দিম আহিব এটো সব পিয়ৰ ডাইটছ এটা দেখালো আৰু আহিছে মোৰ আজি মোটামুটি 3 পৰা 400 পিস ডাইটছৰ ষ্টক আহিছে বহুত ডিজাইন আছে তথাপি মই বলো আজি ভিডিওটো প্ৰথমে বনাই দিও আপলোড দিম গ্ৰাহকসকলে আমাক ভাল পোৱা সকলে আহিব তেতিয়া আপোনাৰ আহিলে ভাল পাব এতিয়া দেখা আমি একদম ৰিজনেবল ৰেটত আপ টু 1500 1600 1700 টকাৰ ভিতৰত অহা টচ কটনৰ বস্তু হ্যান্ডক্ৰাফটেড হাতে বোৱা সব লাইট আপোনাক দেখাইছো টচ কটন সেইগিটা টচ কটন আপোনালোকে চালে এইগিটা আপোনাৰ টচ কটনৰ বস্তু হয় ডাইটছ দেখালো এইগিটা টচ কটনৰ হয় বা মিক্স ডাইটছ এনেকুৱা ধৰণৰ মিক্স ডাইটছ আছে টচ কটনো আছে এতিয়া আপোনাক মই কেইটামান কথা আপোনালোকৰ আগতে এইটো বিষয়ত মই ভিডিও বনাইছিলো যে যদি আপোনালোকৰ হাতৰ খালত মায়ে বোৱা নিচিনা একে এখন হাতৰ খালৰ গামোচা লাগে মায়ে বোৱা নিচিনা নৌবয়ে বোৱা নিচিনা আইতাই বোৱা নিচিনা আমাৰ জোৰণ চিল্ক হাউচলৈ আহক এখন আমাৰ লোকেল আমাৰ থলুৱা বোৱনী আমি থলুৱা বোৱনীসকলক সহায়ৰ কাৰণে তেওঁলোকৰ কথা চিন্তা কৰি আমি 10-20 টকা বেছি হলেও আমি লোকেলৰ পৰা এনেকুৱা গামোচা কালেকশন কৰিবলৈ সংকল্প লৈছো যদি কোনোবাই হেবুলি একেবাৰে অত্যাধিক দামতো নহয় ধৰক এতিয়া যদি কোনোবাই গাঁৱত কোনোবাই আমাৰ থলুৱা ভিডিও আকাৰে কৈ দিছো কোনোবাই গামোচা বয় আছে হাতে কটনৰ সেলিং বয় আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমাক দিব পাৰিব আমি মুঠ মাৰি গোটেইখিনি বস্তু লৈ লম বা আমাক ভৱিষ্যতলৈ দি থাকিব পাৰিব সো এনেকুৱা আপুনি আমি এতিয়া বহুত অসমৰ বিভিন্ন জায়গাৰ পৰা আমাৰ হাতৰ খালত বোৱা এনেকুৱা গামোচা আমি বিভিন্ন সূত্ৰৰ দ্বাৰা গোটৰ লগতে কন্টাক্ট কৰি হওক বা আমাৰ কিছুমান এজেন্সিৰ লগতে কন্টাক্ট কৰি আমি কিছুমান হাতৰ খালত বোৱা আমি বিহুৰ কাৰণে আমি আমাৰ মাজত মজুত ৰাখো আপোনালোকে যদি হাতে বোৱা এখন কটনৰ গামোচা মান ধৰিবৰ কাৰণে 170 টকা 160 টকা আৰু 180 200 টকা 350
400 এনেকুৱা ৰেঞ্জত যদি আপোনালোকে প্ৰকৃততে হ্যান্ডমেড এখন গামোচা অসমীয়া স্বাভিমান গামোচা কান্ধত ল'ব বিচাৰে তেতিয়া যোৰহাটৰ জোৰণ চিল্ক হাউচলৈ আহক পাব আমি ওৱান সাইড টু সাইড বুটাই দিয়া সকলো হ্যান্ডমেড কালেকশন ৰাখো গামোচাৰ ক্ষেত্ৰত কম্প্ৰমাইজ নাই আমাৰ ওচৰত এপিছো মেচিন মেড গামোচা নাৰাখো আমি মেচিন মেড গামোচা বিৰোধ কৰো কাৰণ আমি থলুৱা শিপিনীক প্ৰাধান্য দিওঁ অসমীয়া হস্ততাঁত বস্ত্ৰ শিল্পক প্ৰাধান্য দিওঁ তাৰ পিছত দেখাইছো কেইটামান আপোনাৰ ডিস্কছ কটনৰ যোৰা চকচোন এটো গ্ৰীণ কালাৰ আৰু বহুত কালাৰ আইছিলে তললৈ লৈ গল বিকিবলে এই তলত সোমাই আছে মই এতিয়া ওপৰতে যিকিটা আছে পটককে দেখালো এটো সব ৰেঞ্জ ৰিজনেবল আপোনাৰ গৰম আহি আছে গিফটত দিবৰ কাৰণে 1500 ৰ ভিতৰত এনেকুৱা ধৰণৰ খুব ধুনিয়া ধুনিয়া আপুনি ডিস্কছ কটনৰ যোৰা ল'ব পাৰিব ইয়াতকে কমৰ এটোৰ আছে ৰেট বিলাক ইয়াৰ প্ৰকৃতিত আমি আপকাট স্কেনত কিমান দিম আপোনালোক আমাৰ ওচৰলৈ আহক তেতিয়া আমি আপোনালোকক কৈ দিম ৰিজনেবল এটো সব আকাশী কালাৰত আছে আৰু এটো নেভি ব্লু কালাৰ আছে মতমস ভিডিওটো 10 পৰা 11 মিনিট হৈ গৈছে আৰু ভিডিও দীঘলীয়া নকৰো আকৌ মই কাইলে বা পৰখিলে মই এটা ধুনিয়াকে ভিডিও আনিম মোৰ নতুন কালেকশন আজি সোমাবহি জুৱেলাৰী ওয়াও কালেকশন সো আপোনালোকে মোৰ ফেসবুক পেজটো মোৰ ইউটিউব চেনেলটো চাই থাকিব আৰু আপোনালোকে সহাৰি জনাই থাকিব মনটো ভাল লাগিব আৰু কিবা পছন্দ হলে ৰাখি লব স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিলে দিব পাৰিব মই WhatsApp কৰি অনলাইন পেমেন্ট কৰিলো মই পঠাই দিম আৰু এটা মই ভিডিওৰ কাৰণে কওঁ আপোনালোকক বহুত গ্ৰাহকে মোক কেতিয়াবা ফটো পঠাবলৈ কয় দাদা মোৰ কালেকশন চাবলগীয়া আছিল মোক পাটৰ কাপোৰ অলপ ফটো পঠাব পাৰিব নেকি বিয়া বজাৰ কৰিবলৈ ফটো মই খুবেই ব্যস্ত হৈ থকা কাৰণে আমাৰ একচুয়ালি কি হয় WhatsAppত এনেকে বহুত কাপোৰ পাটৰ কাপোৰ খুলি ফটো দি আপোনালোকক পছন্দ কৰাবলৈ অসুবিধা হয় তাৰ কাৰণে আমি খুব দুখিত আপোনালোকে বেয়া নাপাব মনুষ্য থাকিলে যদি আহিব পৰা সুবিধা আছে আপোনালোক আমাৰ জোৰণ চিল্ক হাউচলৈ আহকচোন আৰু ব্যৱস্থাও কৰিছো বাৰু যে আপোনালোকে ফটো বিচাৰিলে আমি আমাৰ এক্সিকিউটিভ লগত কিন্তু এইকেইদিন আমাৰ কি হৈছে বিয়াৰ কাৰণে সম্পূৰ্ণ বহুত ভিৰ হৈ আছে দোকানত আমি সেইখিনি আপোনালোক এক্সট্ৰাকে ফটো মাৰি আপোনালোক WhatsAppত কনভাৰসেচন কৰিব পৰা নাই তাৰ কাৰণে আমি দুখিত ক্ষমা প্ৰাৰ্থী আৰু আহিব বুলি আশা ৰাখিলো ভাল কালেকশন আনি আছো আপোনালোকৰ আশীৰ্বাদ সহাৰি সদায় লাগিব জোৰণ চিল্ক হাউচৰ পৰা ধন্যবাদ